এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল এতিয়া মই আপোনালোকৰ লগত এটা ৰেচিপি শেয়াৰ কৰিবলৈ ওলাইছো ৰেচিপিটো সকলোৱে জানে সকলোৱে বনায় ঘৰত তথাপিও মই এইবিলাক শেয়াৰ কৰি ভাল পাওঁ সেইভাবে আপোনালোকৰ লগত শেয়াৰ কৰিম মই বনাবলৈ লৈছো জিকা আলু বিলাহী আৰু ৰঙালাওৰ লগত মাছ তো বলক আপোনালোককো দেখাও মোৰ ৰেচিপিটো মাছ এই আমাৰ ঘৰৰ পুখুৰীৰে মাছ হয় লগত আছে জিকা বিলাহী আলু ৰঙালাও দুটা পিয়াজ লৈছো আৰু এটা নহৰু লৈছো আৰু এইখিনি মই এতিয়া বাকলি কাটি দিছো আৰু কেৰাহী গৰম হোৱাৰ পিছত এয়া দিছো মিঠাতেল এতিয়া ইয়াতে মই মাছখিনি দি দিছো এফালে চিঙি চাল আহিছে এইটো আপোনালোকে মই হালধিৰে সানি লৈছিলো ফ্ৰাই কৰি হৈ গ'ল আৰু এয়া পাচলিখিনিও কাটি ল'লোঁ এয়া মাছ ফ্ৰাই কৰা তেলতে দি দিলোঁ পাঁচফোৰণ লগতে দিলোঁ কেইটামান তেজপাত শুকান জলকীয়া লগতে দি দিলোঁ পিঁয়াজ পিঁয়াজখিনি অকণমান কেঁচা গোন্ধটো যাব দিম পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত দি দিছোঁ মই ইয়াত হালধি গুড়া চামুচ জিৰা গুড়া এইখিনি লৰাই দিছোঁ তাৰপিছত ইয়াতে মই দি দিছোঁ নহৰুখিনি খুন্দি লৈছিলোঁ নহৰুখিনি অকণমান ভাজিম কেঁচা গোন্ধটো যোৱালৈকে বিলাহীখিনি এনেকৈ ঢাকনি দি ভাজি থাকোঁতে এতিয়া এইখিনি তেল দি আছে এইটো ৰূপ লৈছে আনফালে বনাইছোঁ মই চাহ আৰু মোৰ বাবে মায়ে নাখায় বোলে এতিয়া মই ইয়াতে দি দিছোঁ বাকী পাচলিখিনি ইয়াতে আৰু বেলেগকৈ মছলা প্ৰয়োগ এইখিনি মই 5 মিনিটৰ বাবে ঢাকনি দি থৈছোঁ গেছটো চিমত দিছোঁ পিছত এয়া মই ঢাকনি গুচালোঁ এইখিনি সিজিয়ে গ'ল পানী নিদিয়াকৈ প্ৰথমতে ভাঙি ল'ম তাৰপিছত ইয়াতে পানী এড কৰিম ভাঙি ল'লোঁ আৰু ইয়াতে দি দিছোঁ মই পানী জোখমতে পানী দি দিম আপোনালোকে নিজৰ জোখমতে দি দিব মই আপোনালোকক শিকোৱা নাই বাৰু এইখিনি এতিয়া লগতে মই ইয়াতে মাছখিনি দি দিছোঁ মাছখিনি দিয়াৰ পিছত এইখিনি মই এতিয়া 10 মিনিট উতলিবলৈ দিম 10 মিনিট পিছত এয়া মোৰ মাছৰ আঞ্জা ৰেডি এতিয়া ভাতৰ লগত সকলোকে দি দিম আৰু নিজেও জুতি ল'ম এইফালে গেছটো অফ কৰি দিছোঁ আৰু এয়া আজি আমাৰ ৰাতিৰ থাল ৰেডি হৈ গ'ল এয়া আছে মাছ মোৰ আজিৰ ৰেচিপি কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব থ্যাংক ইউ বাই বাই